নমস্কাৰ সকলোলৈকে আপোনালোকক স্বাগতম জনাইছো এই ইউটিউব চেনেলটোলৈ মোৰ নাম আকাংক্ষা আৰু মই এগৰাকী সোশ্যাল ওয়াৰ্কাৰ আৰু বিগত কিছু দিনৰ পৰা মই বিশেষভাৱে সক্ষম শিশুসকলৰ লগতো কাম কৰি আহিছো আৰু মই যে কাম কৰি ল'ৰা-ছোৱালীখিনিৰ লগত মই কিছুমান বাধা সন্মুখীন হওঁ কিছুমান ইস্যুজ মই দেখা পাওঁ আৰু সেই বিষয়ে অলপ ভালকৈ জানিবলৈ অলপ গভীৰভাৱে সেইবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ লগত আছে ডক্টৰ প্ৰজিতা বৰদলৈ তেওঁ এগৰাকী খুবেই পৰিচিত নিউৰোসাইকিয়াট্ৰিষ্ট কানাডাৰ আৰু তেখেতে বহু বছৰ ধৰি বিশেষভাৱে সক্ষম শিশুসকলৰ লগত কাম কৰি আহিছে বাইদেউ আপোনাক স্বাগতম জনাইছো ধন্যবাদ হয় আজি আমি বাইদেউৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম কিছুমান বহুত নতুন কিছুমান প্ৰবলেম যিবিলাক আমি আমাৰ সমাজত আজিকালি দেখা পাইছো যেনেকে ল'ৰা-ছোৱালীবিলাকৰ এটেনশন স্পেনটো বিৰাটেই কম আমি বেছি দীঘলীয়া আমি বা আমাৰ সৰু ল'ৰা-ছোৱালী যিবিলাক আমি সমাজত দেখো তাহাঁতি বেছি দীঘলীয়া সময়লৈ মনোযোগ দিব নোৱাৰে এটা বিষয়ত কিতাপ এখন বেছি দীঘলীয়াকৈ পঢ়িব নোৱাৰে আৰু মনটো বিৰাট চঞ্চল ইফালে গুচি যায় এটা হেতু সমস্যা আৰু এটা সমস্যা হৈছে যে কথা একদম পাহৰি যাওঁ ইমান সোনকালে কাবাৰ নাম এটা পাহৰি যাওঁ কোনবাত আগতে লগ পোৱা মানুহজনক পটকে পাহৰি যাওঁ ইমান কথাখিনি একেবাৰে মনতেই নাথাকে এই দুটা সমস্যা খুব নতুনকে আমি দেখি আহিছো মই কৰা কামখিনি মই যিখিনি শিশুসকলৰ লগত কাম কৰো তাতো মই দেখিছো নিজৰ লগতো দেখিছো পৰিয়ালতো দেখিছো বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে কি কৰিলে এইখিনি সমস্যাৰ সমাধান হ'ব পাৰে বা এইখিনি সমস্যা আহিছে নে ক'ৰ পৰা ধন্যবাদ আকাংক্ষা তুমি এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিলা আজিকালি সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ আৰু অকল সৰু ল'ৰা-ছোৱালীয়ে নহয় ডাঙৰ মানুহৰো মনোযোগ দিয়া ক্ষমতাবিলাক কমি যোৱা দেখা গৈছে আৰু আমি ল'ৰা-ছোৱালীবিলাকৰ বিশেষকৈ স্কুলত শিক্ষক-শিক্ষয়িত্ৰীবিলাকৰ পৰা আমি শুনিবলৈ পাওঁ যে ল'ৰা-ছোৱালীবিলাকে ইমান আজিকালি ৰেষ্টলেছ ৰাইট আৰু কথা মনত নকৰে হোমৱৰ্ক কৰিব পাহৰে মনোযোগ দিব নোৱাৰে এই প্ৰব্লেমবিলাক বহুত বেছি হোৱা দেখা গৈছে আৰু এই মনোযোগ দিয়া ক্ষমতা কমি যোৱাৰ কাৰণে ল'ৰা-ছোৱালীবোৰৰ মনত ৰখা ক্ষমতাটো কমি গৈছে কাৰণ বস্তুটো যদি মনোযোগ দিব নোৱাৰে বস্তুটো মানে মগজুত ৰেজিষ্টাৰে নহয় তাৰমানে তাত নোসোমায় ইনপুট নাই তেতিয়াহ'লে ক'ৰ পৰা মনত ৰাখি পেলাই বস্তুটো আকৌ ক'ব পাৰিব ৰাইট চ' এটেনশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু অকল এটেনশ্যনেই নহয় অৰ্গেনাইজেশ্যন স্কিল বুলি যিটো কোৱা হয় যে বস্তু এটা কাম এটা পৰিপাটিকৈ নিয়াৰিকৈ কৰিব পৰা যিটো এবিলিটি সেইবিলাক কমি যায় হোমৱৰ্ক পঢ়ি আনিব পাহৰিলে মাক দেউতাকে বহুতখিনি কৰি দিব লগা হয় যে শিশুটোৱে নিজে নিজৰ কামখিনি কৰিব বহু ডাঙৰ হোৱালৈকে কৰিব নোৱাৰে বেছিভাগ শিশুৰ এই প্ৰব্লেমবিলাক আচলতে আমাৰ ব্ৰেইনৰ এই যিটো ফ্ৰণ্টেল লব বুলি কোৱা হয় ফ্ৰণ্ট পাৰ্টটোৰ পৰা হয় সেই গোটেইখিনি ফাংচন ইয়াত এটা ধুনীয়াকৈ এটা গ্ৰুপ বনাই ক্লাছিফাই কৰা হয় সেইটো কয় এক্সিকিউটিভ ফাংচন মানে হ'ল যেনেকৈ এটা কোম্পানীত এজন CEO থাকে মানে চিফ থাকিব চিফ এক্সিকিউটিভ অফিচাৰ সেই CEOজনে গোটেই কোম্পানীটো চলাই লৈ যায় নাই ঠিক তেনেকৈ সেই বছজন যদি নাথাকে অফিচটো যেনেকৈ কেঅটিক হ'ব গোটেইখন তোমাৰ ডিছঅৰ্গেনাইজ ঠিক তেনেকৈ সেই অৱস্থাটো হয় সেইকাৰণে এই পাৰ্টখিনি ব্ৰেইনৰ ফ্ৰণ্টৰ যিখিনি পাৰ্ট সেইখিনি মানে ব্ৰেইনৰ বছ বুলি ক'ব লাগিব আৰু সেই বছ যেতিয়া শুই থাকে তেতিয়া মানে গোটেইখিনি কেঅটিক হৈ যায় আমিনো সেই ফ্ৰণ্টেল লবখিনি কেনেকৈ এক্টিভেট কৰিব পাৰোঁ সেই ব্ৰেইনৰ ৰাইট আমি সেইখিনি কথা ডিছকাছ কৰিম আমাৰ নেক্সট ভিডিঅ'বিলাকত ধুনীয়াকৈ মই এইখিনি এক্সপ্লেইন কৰি দিম যে আমাৰ মনোযোগিতাটো কেনেকৈ আমি বঢ়াব পাৰোঁ অৰ্গেনাইজেশ্যন স্কিলছ কেনেকৈ বঢ়াব পাৰোঁ আৰু বস্তু এটা প্লেন কৰি আগতীয়াকৈ ৰুটিন এখন কৰি ধুনীয়াকৈ কেনেকৈ কৰিব পাৰে সেই বস্তুবিলাক আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ আৰু মানুহে যেতিয়া এক্সিকিউটিভ ফাংচনটো ইম্প্ৰুভ কৰিব পাৰে তেতিয়া দেখা যায় মানুহৰ অভাৰঅল প্ৰডাক্টিভিটি বাঢ়ি যায় কামত ষ্টুডেণ্টবিলাকৰ পাৰফৰ্মেঞ্চ ভাল হয় ৰিজাল্ট ভাল হয়
ডাঙৰ মানুহৰ ক্ষেত্ৰত অফিচৰ কাম ভালকৈ কৰিব পাৰে, মনোযোগ দিব পাৰে আৰু অভাৰঅল তেওঁলোকৰ লাইফত এচিভমেণ্ট ভাল হয়, ৰাইট? চ' এই এক্সিকিউটিভ ফাংচন অৰ্থাৎ আমাৰ যিটো ব্ৰেইনৰ বছক আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিব পাৰোঁ, সেইখিনিৰ কথা আমি নেক্সট ভিডিঅ'বিলাকত ডিটেইল হিচাপে কথা পাতিম। হয়, তেনেহলে আমি ৰাইজক জনাই দিওঁ যে আমি প্ৰত্যেকটো সপ্তাহতে এটা এটা খণ্ড আপলোড কৰিবলৈ চেষ্টা কৰিম এই চেনেলটোতে, আৰু আমি অলপ গভীৰভাৱে আলোচনা কৰিম এক্সিকিউটিভ ফাংচনিঙৰ বিষয়ে, ADHD, অটিজম আৰু বিভিন্ন ধৰণৰ যিবিলাক সমস্যাই দেখা দিয়ে আজিকালি শিশুবিলাকৰ মাজত। তেনেহলে অহা খণ্ডত হয়তো আমি বাইদেউৰ পৰা গম পাম এক্সিকিউটিভ ফাংচনিংনো কাক কয়, হয়নে? হয়, ঠিকে হয় কৈছে আকাংক্ষা। হয় আমি আৰু গভীৰভাৱে আলোচনা কৰিম, আৰু এইটো আমাৰ সমস্যাটো এইটো নহয় যে ভয় খাব লাগে বা কিবা এনেকুৱা ধৰণৰ নহয়, কিন্তু আমি জানিলে আমি তাৰ সমাধান বিচাৰিব পাৰিম। তাকে সৰু সৰু কিছুমান প্ৰব্লেম যিবিলাক মানে আমাৰ লাইফষ্টাইলৰ জৰিয়তে আমি চেঞ্জ কৰিব পাৰোঁ। তাকে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ, জানি থোৱাটো সদায় এক্সাক্টলি, ভাল। এক্সাক্টলি। হয়, তাকে ধন্যবাদ বাইদেউ। এইটো খণ্ড আমি ইয়াতেই সমাপ্ত কৰিম, আৰু অহা সপ্তাহত বেলেগ এটা খণ্ডলৈ আমি আকৌ ঘূৰি আহিম এইটো চেনেলতে। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ।